নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিখাই নলবাৰীৰ শিখা মিক্সাৰৰ আন এটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। মই আজি আপোনালোকৰ ওচৰত এটা আনবক্সিং ভিডিঅ' দাঙি ধৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো হৈছে মই আজি কেইদিনমান আগত ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ। বস্তুটো আজি আহি গ'ল, ভাবিছোঁ এইটো আপোনালোকৰ আগত আনবক্সিং কৰি দেখুৱাম। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমে ল'ম এখন চুৰি। চুৰিখনেৰে মই বস্তুটোৰ ওপৰত থকা হোৱাইট টিপখিনি কাটি দিম। কাটি দিয়াৰ পিছত ইয়াৰ ভিতৰত কি আছে আপোনালোকে জানে নেকি? কেনেকৈ জানিব? গতিকে বলকচোন ভিডিঅ'টো শেষলৈ চাই থাকোঁ। এয়া মই চুৰিখনৰ সহায়ত বেগটো কাটিবলৈ ল'লোঁ। এয়া কাটি দিলোঁ, কিন্তু ভালকৈ কটা যোৱা নাই। আকৌ এবাৰ ভালকৈ কাটি দিম। যিহেতু ওপৰতো প্লাষ্টিক পোৱা আছে, প্লাষ্টিকখিনি কাটোতে টাইম লাগে। এয়া কাটি দিলোঁ, ভালকৈ কটা গ'ল। ইয়াৰ ভিতৰত কি আছে? এইখন দেখিবলৈ পাইছে, এইখন কিতাপ। কি কিতাপ আপোনালোকে ফ্ৰণ্ট পেজটো দেখিলে গম পাব। এইখন ইয়াক খুলি দিয়া গ'ল। এইখন হৈছে এখন কিতাপ। কিতাপখন হৈছে কাটিং, ষ্টিচিং ও টেইলৰিঙৰ কিতাপ। এইখন এখন কিবা কাগজো আছে ইয়াৰ ভিতৰত। তাৰপিছত ইয়াত কিবা এড্ৰেছ লিখা আছে আৰু কিমান পইচা দিলোঁ কি সেইটো লিখা আছে। কাগজ। এতিয়া আমি কিতাপখন চাম। এয়া কাটিং, ষ্টিচিং আৰু টেইলৰিঙৰ। ইয়াত বিভিন্ন ধৰণৰ টেইলৰিঙৰ বিষয়ে পোৱা যায়। মই যিহেতু এই বিষয়ে অকণমান কাম কৰোঁ, টেইলৰিঙৰ কোৰ্চ কৰি আছোঁ, সেইবাবে মোৰ এখন কিতাপ গুৰুত্বপূৰ্ণ, সেইবাবে মই অৰ্ডাৰ দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বুটামটো প্ৰেছ কৰি অল কৰি ভিতৰলৈ সোমাই আহিব। ধন্যবাদ।